दोस्ती है छागोटे एप्स के मेरे यूट्यूब चैनल पर और एक बार से कट मेरे अपना स्टाइल पर पाइला गु আন্টিনাৰ দোকানৰ ভিতৰতে সোমাই থাকে তাৰ কাৰণে অলপ আজি ফুৰিব যাম বুলি ভাবি দোকানৰ সকলো বস্তু সামৰণি মাৰি ওলালো মোৰ বাসন্তীক লৈ ফুৰিব বাসন্তীৰ ওপৰত উঠি ৰোমান্টিক গীত গাই আহিবালো মই চহৰত কিন্তু চহৰত যিহে গাড়ী যাম তাৰ কাৰণে ললো আমি শৰ্টকাট ৰাস্তা আৰু এনেকে আমি শৰ্টকাট ৰাস্তা লৈ আহিবালো নগৰৰ নিচে ওচৰতে আছিল এখন বেংক সেইবাবে মই একবাৰ খবৰ লবা কিন্তু যাই দেখিলো যে মই আমাৰ গাঁৱৰ সকলো সদস্যবৃন্দ বেংকৰ ভিতৰত সোমাই সকলোবোৰ সিট বন্দী কৰি এইবিলাক দেখি মই আহিলো বাহিৰলৈ আৰু আহি দেখা পালো যে মোৰ নিচে ওচৰতে এটা কলত থকাই চিঞৰি কান্দি আৰু এই মনে মনে কলকেইটা চুৰ কৰি বজাৰত বিক্ৰী কৰাৰ কথা মোৰ আগত কৈ আছে কিন্তু সেই সময়তে হঠাতে দেখা পালো আৰু কলগছডালৰ ওচৰতে নাৰিকল এডালো আছে আৰু নাৰিকলডালত ইমানেই নাৰিকল লাগিছে যে দেখিলে ভাল লাগে কলে নাৰিকলে একেলগে দেখি লাগি গেলাক মৰলো তাৰ কাৰণে এখজ দুখজ কৰি গেলো নাৰিকলৰ এনেকে মতো মনে যায় আছে নাৰিকল বহুত ওচৰত আছে কিন্তু না সিংলে খাবাই গালিয়ে পারে সেইটা ভাবিছিল আর সিঙা টিঙা নাই আর এনেকে মনৰ আশা মনতে লৈ ৰাস্তাৰ সিপাৰে থকা আপি এটাক মাৰবা ধৰিলা কিন্তু পিছতহে গম পালো মোৰ লোকটাৰ বোলে ভাল পোৱা আপিটা সেইটাই জীৱনত শান্তিয়ে নাপাম মনে মই এইবিলাক শুনি মোৰ মাথা গৰম হয় তলত নামি আহিও কি কৰো কি নকৰো কৰি ৰাস্তাৰে কিমান গাড়ী গৈ আছে তাকে এখন দুখন কৰি হিচাপ কৰি আকৌ এবাৰ গলো মই বেংকৰ ভিতৰত যাই পিনে দেখা পান যে মাদারে কিবা ফর্ম फिल अप करी कारण हमार बहुत पैसा ना आता बैंक में पैसा जमा करने के लिए बहुत सारा फॉर्म को फिल अप करना पड़ता है और यानी काफी टाइम इंतजार करने के बाद हमारे पैसा बैंक में पैसा भर्ती करके उसने की 50 জনৰ লগত খেলা আহি গলো মই বিউটি পাৰ্লাৰ মুখত থপৰা চেঞ্জ কৰিব এইখন বিউটি পাৰ্লাৰত বলে আপাচলিৰ কোনো স্থান তাৰ কাৰণে সৰু আপি কেটা ললিপপ দি আমি আহিলো বজাৰলৈ আপি কিনিবলৈ মানে আলু কিনিবলৈ হে তিৰি কি মই কি কৈ পা আৰু ন তে দোস্তি হতে আজিৰ কাৰণে ভিডিও আমি এনেকে ভিডিও अच्छे लगे तो लाइक कमेंट एंड चैनल को सब्सक्राइब करना मत भूलना और मिलते हैं अगली वीडियो में तब तक के लिए बाय।